Hello guys, স্বাগতম জনাইছো আৰু অন্য এটা ভিডিও লৈ। সো আমি যাই আছো মাজুলী। সো আমাৰ বাস যে আহি আছে, আমি যাই আছো মাজুলী। আমাৰ লগৰ আছে সৌৰভ। সৌৰভ হাই দিয়া, হাই কৰা। ঐ লগৰ ৰাহুল, ৰাহুল হাই দিয়া, হাই দিয়া। হাই দিয়ক। সো ইতিমধ্যে আমাৰ বাস আহি পাইছে। এইখন আমাৰ বাস, আমি আজি যাম। প্ৰথমে আমি শিৱসাগৰলৈ যাম, এক্সটেচিয়া বিজনেছ। আমাৰ কোনফালে শিৱসাগৰ আমি ফাইনেলি শিৱসাগৰ পালো। ৰংঘৰ চাৰিআলিত আমি নামিলো। এতিয়া বৰ্তমান আপোনাৰ ৰংঘৰ চাৰিআলিতে আছো ন? ৰংঘৰ চাৰিআলিত আছো। কি কবা ৰাহুল, ৰাতুল কি কবা? ভাল লাগিল বহুত। ফাৰ্ষ্ট টাইম নেকি আপোনাৰ? ফাৰ্ষ্ট টাইম ৰাতুলৰ ফাৰ্ষ্ট টাইম। অলপ আমি খোজকাঢ়ি আহিম এতিয়া, আপোনালোকক দেখাই আছো। বলক। আমি টমটমত উঠি গলো। এতিয়া দীপাংকৰ আছে, ৰাতুল আছে, সৌৰভ আগত বহি আছে, আৰু আমি মেটেকালৈ যাই আছো ন? থাকিম আৰু ঠিক আছে গাইজ, চাই থাকক। চ' গাইজ, আমি এতিয়া বৰ্তমান সৌৰভৰ জেঠাইকৰ ঘৰত আছো। তাত অলপ আমি জিৰণি লৈছো। আৰু ইয়াত এতিয়া এইখিনি মেটেকা বুলি কয়। ইয়াত পৰিৱেশটো খুবেই ধুনীয়া। হাই হৈ দিয়া, হাই হাই। চ' গাইজ, চোৱা আমাৰ টিকলুটো, কিউট টিকলু এটা। কি ক'বা টিকলু? গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং। খোৱাৰ আয়োজন হৈ গৈছে শিৱসাগৰত। আমাৰ এইটো কিহৰ মাংস? এইটো চিকেন আছে আমাৰ, লগতে কোমোৰা ভাজি আছে, পাপৰ আছে, আৰু চালাড আছে, আৰু ৰাতুল আহি আছে। আচাৰ দিছে অলপ। হেল্ল' গাইজ, চ' আমি সৌৰভৰ জেঠাইৰ ঘৰৰ পৰা ওলাই আহিলো। চ' ওলাই আহি এতিয়া বৰ্তমান আমি টমটমৰ কাৰণে ৰখি আছো। আৰু আমাৰ লগত ৰাতুল, দীপাংকৰ, সৌৰভ আছে। আমাৰ এতিয়া আমি যাই আছো ক'ত যাম? ৰংঘৰ ন? এতিয়া আমি শিৱসাগৰটো অলপ এক্সপ্ল'ৰ কৰিম, চাই থাকক। চ' ফাইনেলি গাইজ, আধা ঘণ্টামান ৰখাৰ পিছত আমাৰ এখন টমটম আহিছে। চাওঁ এইখন যায় নে নাযায়। নহয় খালি আছে নাই বা।
যদি হয় তেতিয়াহে আৰু দেখা পাব আপোনালোকে ষ্টেচনৰ হয় নে নহয় ফাইনেলি গাইজ আমি এখন টমটম পাই গ'লোঁ তো এতিয়া আমি এখন উঠি যাই আছোঁ অলপ লাগে টমটমৰ এটা যাই ভাল লাগে ন টমটমৰ জাৰ্ণি এটা বেলেগ তো ফাইনেলি গাইজ আমি এতিয়া ৰংঘৰ পালোঁ আৰু এতিয়া আমি ফাৰ্ষ্ট কি কৰিব লাগিব সৌৰভ হা আচ্ছা টিকেট কাটি ল'ব লাগিব আমি টিকেট কাউণ্টাৰৰ আগৰ ওপৰত টিকেট কাটিব লাগিব তাৰপিছত আপোনাক ৰংঘৰৰ ভিতৰৰ ভিউটো দেখুৱাম আমি তো ইয়াত এইটো টিকেট কাউণ্টাৰ ফাৰ্ষ্ট আমি টিকেট কাটিব লাগিব দেখাই আছে টিকেট চালে ইণ্ডিয়ান নেশ্যনেলছ 25 for red so guys ইয়াৰ পৰা আমি টিকেট কাটি ল'লোঁ আৰু এতিয়া বৰ্তমান আমি ৰংঘৰৰ ভিতৰত সোমাম এইটো দেখিব পাৰিছে গাইজ ৰংঘৰ আমি এতিয়া বৰ্তমান ৰংঘৰ ফাইনেলি গাইজ ৰংঘৰৰ ভিতৰত আছোঁ আমি তো দিবাংগৰ কিবা ক'বা নেকি আমাৰ ৰংঘৰৰ বিষয়ে ইয়াতে কি লিখা আছে চ' আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ইয়াতে লিখা আছে যে আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1764 চনত আৰু জীৱ জন্তু এইবিলাক বহুত কিবা কিবি লিখা আছে গাইজ আপোনালোকে কেতিয়াবা আহিলে ইয়াতে পঢ়ি যাব আৰু ইয়াতে আপোনাৰ গোটেইখিনি এটা হেৰি দিয়া আছে ব্লুপ্ৰিণ্ট দিয়া আছে ক'ত কি আছে আচলতে ৰঙৰ কিছুমান উৎসৱ পাতে কাৰণে ঘৰখনৰ ৰংঘৰ অ'কে কিছুমান এনেকুৱা ৰং ধেমালি ইয়াত মানে হয় বহাগ বিহুত কুকুৰা যুঁজ হয় ম'হ যুঁজ হয় মাঘৰ বিহুত এনেকৈ মানে কিছুমান পৰম্পৰা চলি আহিছিলে আগতে পৰম্পৰাখিনি মানে ৰং ধেমালিয়ে হোৱাৰ কাৰণে ঘৰখনৰ ৰংঘৰ বিহু অঁ ম'হৰ যুঁজ অ'কে বহাগৰ 1 তাৰিখ মাঘৰ 1 তাৰিখে ইয়াত ৰংঘৰ বাগৰ বিহু হয় অ'কে ৰজা ইয়াৰ পৰা বহি ৰাতুলে আমাৰ ফটো লৈ আছে আৰু দেখুৱাম ৰংঘৰ ভিউ মজা ৰংঘৰ লোকেল চ' ইয়াত বিভিন্ন দেশী বিদেশী পৰ্যটক আহিছে চ' আমাৰ মাজত হেল্ল' ছাৰ How are you, sir? Thank you, fine. How are you? So, where are you from? From Germany. Germany? Yes. What's your name? Bernd. Okay, so I'm making a vlog. So, tell me your experience in Rangghar. Yeah. This is a nice place here. And we have seen so many people. They were very friendly and they take a lot of photos of us. Yes. And I hope they had a good day together with other pupils because they were all students with their class. They visited this place. And today it's such a nice... yes, it's a sunny day. Sunny day, yes. I like it very much. Okay. Here is your friend. That guy? That's my friend. Okay, you... Click a picture. Yeah. So this guy, what's your name, sir? My name is Bernd. Bernd, he is from Germany. Yes. Rangghar sabole aise. So thank you for visiting Assam. Thank you. Say hi to my vlog. Yes, my name is Klaus. Klaus. And I am also from Germany, from Hamburg. Okay. Thank you, Klaus. Nice to meet you. My name is Kamal. Yes. So thank you. Audi, Mercedes Benz.
Made discount. Yeah, yes, that's right. Yes, Germany. No, we love Germany. Big city in the south of Germany, yes. I love German football. Ah, Ah, yeah, nice. you know some football player? Yeah. Okay. Müller. Muller, yes, Thomas Muller. Thomas Yeah, Müller. yeah, Thomas Müller. Yeah. So bye guys. Thank you. Yes. Thank you, sir. Have a good day. Bye-bye. So আমি এনেকে ৰংঘৰত আপুনি দেখা পাব ধুনীয়া ধুনীয়া পৰ্যটক আহিছে বিদেশী পৰ্যটকো আহিছে আহিব পাৰে আপোনালোকেও ৰংঘৰ এইবিলাক মানুহ ঘূৰিয়ে থাকে ৰংঘৰ আহক আপোনালোকে লাইফটো এনেকে এক্সপ্ল'ৰ কৰিব লাগে ভাই হয় নে নহয় তুমি ডেইলি এই জামটি কৰা মাজত সোমাই কাম নাই এয়া মাজত আমাৰ মাজত দীপাংকৰ আছে দীপাংকৰে খুব ভাল কবিতা লিখে চ' কেতিয়াবা নিশ্চয় আমাকো শুনাব শুনাম কবিতা তুমি ক'ত আছা আমি ৰংঘৰত আছো কি ঠাণ্ডা দিনতো গৰম উঠে তোমাৰ মানুহ লেপলা ঘূৰি আছে আরে তুমি আহিবানে নাহা সেইটো সুধি কি দোকান ব্ৰইলাৰ কাটে তোমাক কোন দোকান আছে চিন্তা কৰা ন আমলা কবি আমলা দি দিম নেকি তুমি এলা আহে কি প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি উঠো So guys, এয়াই ৰংঘৰ ইয়াত আমাৰ সৌৰভ ভাই আছে সৌৰভ ভাই আমাৰ ফটো উঠাই আছে ইয়াত এটা মাৰা হ'ব দীপাংকৰ কিছুমান প্ৰথমতে বেয়াটো দেখাই লৈছোঁ বেয়া হৈছে অ'কে কিছুমান এই নাম লিখি থৈছে কিবা লিখি থৈছে ইয়াতে কিবা কিবি লিখা আছে প্ৰেমে একচুৱেলি ধ্বংস নানে একচুৱেলি ধ্বংসই হৈছে প্ৰেমে সৃষ্টি কৰিব লাগে প্ৰেমে ধ্বংস আনিছে এই সুন্দৰ কথা ক'লে দীপাংকৰে যে প্ৰেমে সৃষ্টি কৰিব লাগে কিন্তু ইয়াতে ধ্বংসহে কৰিছে সিহঁতে আমাৰ যিহেতু ৰংঘৰটো এটা ঐতিহাসিক ষ্ট্ৰাকচাৰ হয় ইয়াত কিছুমানে নিজৰ নামটো লিখি হৈ গৈছে বা আৰু যি নহয় বহুত বেয়া কথা সেইটো প্ৰথমতে বেয়াটো ক'ব লাগিব আৰু মই জনাত ইমানখিনি যে ইয়াৰ পৰাই চাগে এনেকৈ এইবিলাক বস্তু গ'লে নষ্ট হ'ব নালাগে সেইটো কথা মই কৈছোঁ এইটো কথা ইয়াৰ পৰাই মই জনামতে স্বৰ্গদেউ গ'লে ইয়াৰ পৰাই ৰং উৎসৱ উপভোগ কৰিছিলে ইয়াতে ৰৈ আছিলে বহি আছিলে চৰাই চিৰিকটি যুদ্ধ ইমানখিনি বুলবুলি চৰাই যুঁজ হওক কুকুৰা যুঁজ হওক ম'হৰ যুঁজ হওক আৰু এটা মানে ডাঙৰ ইয়াতে হেৰি অনুষ্ঠানো হৈছিলে আগতে এইটো অনুষ্ঠান আৰু এইটো অনুষ্ঠান মানে ইয়াতে মানুহ ভৰ্তি হৈ থাকে এয়া তাত আপোনালোকে দেখিব পাৰিছে যে ম'হ যুঁজ আছে মই জুম কৰি দিওঁ দেখিছিলে ম'হ যুঁজৰ আমাৰ ম'হ যুঁজৰ তাতে মূৰ্তি আছে বৰ্তমান হয়নে ম'হ যুঁজ আৰু ইয়াতে মল্লযুদ্ধ হৈছিলে আগতে এটা হৈছিলে তাৰ এটা চিহ্ন আৰু তাৰ চিহ্ন হিচাপে আছে মল্লযুদ্ধ হৈছিলে আগতে কিছুমান চিহ্ন আৰু এতিয়া মানে এখন এতিয়া বৰ্তমান পাৰ্ক কৰি দিলে এতিয়াও বৰ্তমান মাঘৰ বিহুত
বহাগ বিহুত বিভিন্ন অনুষ্ঠান হৈ থাকে ইয়াত অ'কে সেই যুঁজ কিছুমান যুঁজ কুকুৰা যুঁজ চলে বুলবুলি চৰাইযোৰ আজিকালি চৰকাৰে হেৰি কৰিছে সেই ৰংঘৰৰ বাকৰিত য'ৰ পৰা আহোম স্বৰ্গদেউসকলে তেওঁলোকে বিভিন্ন সেই উৎসৱসমূহ উদযাপন কৰিছিলে ইয়াৰ পৰাই চাইছিলে গোটেইখিনি ম'হ যুঁজ হওক মল্লযুঁজ হৈ গ'ল তো এইবোৰ ইয়াৰ পৰা আহোম স্বৰ্গদেউসকলে চাইছিলে আৰু এটা ধুনীয়া পৰিৱেশ বাহিৰত আমি এতিয়া যিমান গৰম পাই আহিছোঁ ইয়াত সোমোৱাৰ লগে লগে আমি বহুত গৰম হ'ব নেকি নাই আচলতে যিটো বতাহ এয়াৰ কণ্ডিশ্যন যিটো কয় পুৰা ঠাণ্ডা ইয়াত ঠাণ্ডা ধুনীয়া তলি গৰম ৰুমত হয়নে সেইটো হিচাপত বনাইছিলে তেওঁলোকৰ যি মানে আইডিয়া বুলি ক'ব লাগিব না কেনেকৈ বনাব লাগে এচি নাই কিন্তু মেটেৰিয়েলটো যিটো ইউজ কৰিছে ইমান ঠাণ্ডা হৈছে বস্তুটো ইয়াতে আৰু গৰম নহয় বাহিৰত বহুত গৰম ইয়াতে সেই গৰম অভিয়াছলি ৰজাই থাকিব আনকমফৰ্টেবল জেগাত নাথাকিব এনেও ভালেই ইমান গৰম নহয় ঠাণ্ডাই তো এইটোৱে কৈছে যে বাহিৰত অতিপাত ৰ'দ পূৰা গৰম দি আছে কিন্তু ৰংঘৰৰ ভিতৰত আমাৰ ধুনীয়া একদম ঠাণ্ডা ইয়াত ধুনীয়া আৰামদায়ক মানে এটা আমি এতিয়া তলত যাই আছোঁ সৌৰভ তলত ৰখিয়ে আছে ইয়াত বিভিন্ন এনেকুৱা আপুনি গোটেই এইবিলাক দেখা পাব হয় তো এয়া ৰংঘৰ তো গাইছ ইয়াতে অলপ ফটো সেশন হৈ আছে আমাৰ দীপাংকৰ ভাই পোজ দি আছে আৰু সৌৰভে ফটো লৈ আছে তো গাইছ আমি এতিয়া ৰংঘৰৰ পৰা যাওঁ এতিয়া আমি তলাতল ঘৰ যাই আছোঁ আৰু লাষ্ট আমি অলপমান চেল্ফি টেল্ফি লৈ কিনে আমি তলাতল ঘৰ যাম চাই থাকক